নমস্কাৰ বন্ধুসকল, আছামিজ জক ষ্টুডিঅ'ত মই টম, মই বিন। আজি আমি দুটা আছামিজ জকছ আনিছো, আহক চাওঁ। সেই ল'ৰাবিলাকক যিয়ে নেকি ছোৱালীবোৰক বৰ কথাৰে কয় যে মই তোমাক কেতিয়াও পাহৰিব নোৱাৰো, চাল্লা সিহঁতে দোকান গৈ পাহৰি তাকে মাকে চাউল আনিবলৈ কৈছিল নে আটা। জান, মই এইবাৰ বিহুত তোমাক এটা এপল আইফোন দিম বুলি ভাবিছো। ই সঁচাই, কিন্তু তুমি ইমান পইচা ক'ত পালানো? ধেত, ভাবিছোহে, ভাবিলেতো একো ক্ষতি নহয়। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব।